প্রতিহিংসার আগুন মূল অন্তরাত্মাটি দাও দাও করে জ্বলে পড়ছে। হৃদয়ের প্রতি স্তরে স্তরে লিখা আছে এই রাখাল কৃষ্ণর হ্যাঁ না পথে দুর্মন্ত মনত পড়িলে মূল রুক্মিণীর হয়ে বড় পুয়া দারুণ অপমানের কথা সৃষ্টি হয় তীব্র উন্মাদনা। জলে প্রতিহিংসার জুই দপ দপ কই আরে তাই হয় সাক্ষাৎ করিব খুঁজে সমগ্র বিশ্ব। কৃষ্ণ 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 তোর ভাবেই পালুষিনী নাময় কৃষ্ণ প্রজ্বলিত অগ্নির খদিশ হালবা দৈত্যরাজ যদি আপনি করে আদেশ সেই শিরহস্তু কৃষ্ণ আপনার শরণত অর্পণ করিল বলু। ধন্য দুর্মন্ত উপযুক্ত সেনাপতি তুমি এই হালবার নিপতি, কিন্তু শরণার সীমানায় এই করিয়া কৃষ্ণ মায়ার সাতুরি যেতিয়াই করে আরম্ভ দুয়ারে দৃষ্টি বকেয়ে তার সম্মুখত খুদর খান চক্র নামৰ এক নৰাত্মক অস্ত্ৰ আছে তাৰ হাতত, আৰু সেই চক্ৰ যেতিয়াই প্ৰহাৰ কৰিব প্ৰতি যোদ্ধাই কেৱল দেখে ঘোৰা অন্ধকাৰ, ঘোৰা অন্ধকাৰ। এই সেনাপতি অতি সতৰ্কতাৰে আমি কাৰ্যত অগ্ৰসৰ হ'ব লাগিব। দৈত্যেশ্বৰ থাকিলে থাকক এই সুদৰ্শন কৃষ্ণ হাতত এই দুমন্ত ৰাষ্ট্ৰৰ পাহাৰত সাক্ষাৎ হ'ব এই কৃষ্ণৰ সুদৰ্শন চক্ৰ। দৈত্যেশ্বৰ বুদ্ধি আৰু বিশ্বকৰ্ণত আপোনাৰ সমতুল্য নাই কোনোজন। জৰাসন্ধ, শিশুপাল আৰু দন্তবক্ৰ আদি নিপতিজনক যদি আমি লগত লৈ যাত্ৰা কৰোঁ সেই দ্বাৰকাৰ অভিমুখে, তেতিয়া প্ৰমাদ কৰিব সেই কৃষ্ণ। এই কথা অস্বীকাৰ নকৰো সেনাপতি। জয়া সুন্দৰ ভয়ত কৃষ্ণই মথুৰাবাসী হবে আশ্ৰয় লৈ গৈ সমুদ্ৰৰ মধ্যত প্ৰবল প্ৰতাপী বীৰকু কালৰ যুৱন তাক সমানাৰ হয় ঘটালে মায়ার সাতুরি তার কোনো সীমা নাই। আজি
আজি কৃষ্ণই বজ্ৰঘাত কৰিছে আমাৰ হীৰক। অদ্বিতীয় মহান পুৰুষ বুলি পৰিচয় দিয়ে জগতবাসী ৰাজে। সঁচা কথা মহাৰাজ, পৃথিৱীৰে মূৰ্খ মানৱ আৰু সেই চৰকাৰ কপটীয়া দেৱতা দেৱতা দেৱৰো দেৱ বুলি কৃষ্ণ কৰে অৰ্চনবন্দন। আৰু আমাক হীন নিজ অনাৰ্য বৰ্বৰ বুলি উপহাস কৰে। সেনাপতি এই মুহূৰ্ততে আমি যাত্ৰা কৰোঁ সেই স্বৰ্গৰ অভিমুখে। দেৱতা চৰণাৰে অমৃত প্ৰাণ কৰি অমৰত লভি জগতবাসী আগে পৰিচয় দিয়ে। সেনাপতি অন্তঃসৰ তুমি তাৰ বাবে কোনো চিন্তা নকৰিব। কৃষ্ণ আৰু দেৱতাৰ দৌৰ প্ৰসংগৰ বাবে এশৰ যন্ত্ৰ মই কৰিছো ৰচনা। সেনাপতি অতি সোনকালে মই তপস্যাৰ বাবে যাম মই চিত্তগোট গিৰি। কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতিক লম মই হে কৃষ্ণৰ বধৰ লম মই বিশ্বজয়ৰ বল। আৰু তাৰ পাছত ত্ৰিদশৰ মাজত কলনাৰ সৃষ্টি কৰি